মোৰ ভিডিঅ'সমূহ চোৱাৰ পাছত বিভিন্নজনে মোক প্ৰশ্ন কৰিছে যে তুমি বৰ্তমানলৈকে তোমাৰ জন্মস্থান কামপুৰৰ যিসমূহ ঠাই এতিয়ালৈকে কোনো দেখা নাই সেই ঠাইসমূহ তুমি দেখুৱা নাই কিয় তুমি বৰদোৱা দেখাইছা তুমি মৃত্যুঞ্জয় মন্দিৰ দেখাইছা কিন্তু কামপুৰতো এনেকুৱা কিছুমান ঠাই আছে যি ঠাইসমূহ আজিলৈকে অসমৰ ৰাইজে দেখা নাই তেনেহলে ফ্ৰেন্ডছ সকলোৰে আজি কথা ৰাখি মই আজি আমাৰ কামপুৰত থকা কিছুমান নেদেখা ঠাই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম তেনেহলে ফ্ৰেন্ডছ আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ ফ্ৰেন্ডছ আমি সৰু থাকোঁতে কিতাপ পত্ৰই পাইছিলোঁ যে কামপুৰ চেনিকলৰ বাবে বিখ্যাত তেনেহলে আহক মোৰ লগত কামপুৰৰ বিখ্যাত চেনিকল চাব চেনিকল চাব আহি নিৰাশাহে লাভ কৰিলোঁ কাৰণ কামপুৰৰ চেনিকল আৰু সেই আগৰ অৱস্থাত নাই বৰ্তমান ই সম্পূৰ্ণৰূপে বিকল চাওকচোন কিদৰে ইয়াৰ চৌপাশ গছ গছনিৰে ভৰি পৰিছে আৰু লগতে ইয়াৰ যিসমূহ কোঠা আছিল সেই কোঠাসমূহৰ অৱস্থা চাওকচোন সম্পূৰ্ণ জৰাজীৰ্ণ অৱস্থাত আছে এই কোঠাসমূহ মই বৰ্তমান উপস্থিত আছো কামপুৰস্থিত অসমৰ প্ৰথমটো সুগাৰ মিলত কিন্তু বেয়া কথাটো এইটোৱে যে বৰ্তমান এই সুগাৰ মিলটো অচল অৱস্থাত আছে বৰ্তমান আপোনালোকে মোৰ পিছফালে দেখি থকা এই বাহনসমূহ আগতে কাৰ্যক্ষম অৱস্থাত আছিল কিন্তু বৰ্তমান এইসমূহ কাৰ্যক্ষম অৱস্থাত নাই আসলতে ফ্ৰেন্ডছ চেনিকলটো কাৰ্যক্ষম হৈ থাকোঁতে স্থানীয় জনসাধাৰণৰ বহুত উপকাৰ হৈছিল শ লোক ইয়াত নিয়োজিত হৈ আছিল আৰু যেতিয়া চেনিকলটো বন্ধ হ'ল তেওঁলোকে নিজৰ সংস্থাপন হেৰুৱালে আৰু বৰ্তমানো যদি এই কাৰ্যক্ষম অৱস্থাত থাকিলে হয় তেনেহলে নিবনুৱা যুৱক যুৱতীয়ে ইয়াতে সংস্থাপন পালে হয় কিন্তু বৰ্তমান ভাল কথাটো এইটোৱে আমাৰ বহমপুৰ সমষ্টিৰ সন্মানীয় বিধায়ক জিতু গোস্বামী ডাঙৰীয়াই বৰ্তমান এই চেনিকলটো পুনৰ উদ্ধাৰৰ কাৰণে কিছুমান পদক্ষেপ হাতত লৈছে চেনিকলটো বিকল হোৱাৰ বিভিন্ন ধৰণৰ কাৰণ থাকিব পাৰে আজি আমি সেই কাৰণসমূহ আলোচনা নকৰোঁ আমি খালি আশা কৰিম চৰকাৰে উচিত পদক্ষেপ লৈ এই চেনিকলটো যাতে পুনৰ উদ্ধাৰ কৰে চেনিকলৰ নিৰাশাৰৰ পৰা এতিয়া আপোনালোকক লৈ যাব ওলাইছোঁ এখন বিশেষ দলঙলৈ তেনেহলে ফ্ৰেন্ডছ আহক সেই বিশেষ দলংখন চাওঁগৈ মই বৰ্তমান কপিলী নদীৰ ওপৰত থকা এখন বিশেষ দলঙত বৰ্তমান উপস্থিত আছোঁ এই দলংখন মন কৰক এখন কোনো সাধাৰণ দলং নহয় এই দলংখনতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে 6 বছৰ বয়সত বিশুদৰ নামৰ এটা হাতীৰ পিঠিত উঠি এখন ছবিৰ বাবে অভিনয় কৰিছিল আৰু এই ছবিখনৰ নাম আছিল ককা দেউতা নাতি আৰু হাতী দৰাচলতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সামাজিক জীৱন ইয়াৰ পৰাই আৰম্ভ কৰিছিল বুলি ক'লেও ভুল কোৱা নহ'ব ভাল লাগিছে কাৰণ বহুত দিনত আগতে ইয়াতে প্ৰায় মই এমাহ আছিলোঁ কামপুৰত ককা দেউতাৰ নাতি হাতীৰ শ্বুটিং কৰোঁতে এতিয়া পিছে দলংখন যথেষ্ট দুৰ্বল অৱস্থাত আছে সেয়েহে ইয়াৰ কাষতে নতুনকৈ এখন দলং নিৰ্মাণ কৰি থকা হৈছে এতিয়া আপোনালোকক লৈ যাম এখন বিশেষ থানলৈ য'ত ঋষিমুনিসকলে পুৰণি কালত যোগ ধ্যান যজ্ঞ আদি কৰিছিল তেনেহ'লে ফ্ৰেন্ডছ আহক মোৰ লগত আমি যাওঁ সেই বিশেষ থানখনত বৰ্তমান মই উপস্থিত আছোঁ বৰাপানী নদীৰ পাৰত থকা ঐতিহ্যমণ্ডিত মাধৱ থানত এই মাধৱ থানলৈ বছৰি দূৰ দূৰণিৰ পৰা হাজাৰ হাজাৰ ভক্তপন ৰাইজৰ আগমন ঘটে আৰু জনশ্ৰুতি মতে এয়া যি মাধৱ থানৰ পাথৰ এই পাথৰৰ ওপৰত বহিয়েই পুৰণি কালত ঋষিমুনিসকলে ধ্যান যজ্ঞ আদি কৰিছিল এতিয়া আপোনালোকক লৈ যাব ওলাইছোঁ কামপুৰৰ তেতেলীখৰাস্থিত এটা বিশেষ নামঘৰলৈ
মুখ্য প্ৰৱেশ পথেই কওক বা পুখুৰীৰ মাজত থকা শ্ৰীকৃষ্ণৰ প্ৰতিমাই কওক, এই নামঘৰটোৰ ভক্তপ্ৰাণ ৰাইজৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু। মই বৰ্তমান উপস্থিত আছোঁ পশ্চিম তেতেলীখৰাৰ বৰ নামঘৰত। আৰু আপোনালোকে যদি কঠীয়াতলী কামপুৰ ৰোডেদি আহিছে তেনেহ'লে এই বৰ নামঘৰৰ সৌন্দৰ্যই নিশ্চয় আপোনাকো আকৰ্ষণ কৰিছে। ভাদ মাহত বহু দূৰ দূৰণিৰ পৰা ভক্তপ্ৰাণ ৰাইজে শৰাই দিবৰ বাবে তেতেলীখৰা বৰ নামঘৰ অহা দেখা যায়। লগতে ইয়াত অনুষ্ঠিত হোৱা ৰাস ভাওনা চাবলৈও দূৰ দূৰণিৰ পৰা লোক অহা দেখা যায়। যদি আপুনি নগাঁৱৰ আশে পাশে থাকে তেনেহ'লে আপোনালোকক জনাই থওঁ, অহা 18 নৱেম্বৰত বৰ নামঘৰত মহাৰাসৰ আয়োজন কৰা হৈছে। আপোনালোকে উপভোগ কৰিব আহিব পাৰিব। মাধৱ থানৰ পিছত আৰু এখন বিশেষ থানলৈ আপোনালোকক লৈ যাব ওলাইছোঁ আৰু সেই থানখনৰ নাম হৈছে ৰত্নাৱলী। তেনেহ'লে আহক আমি ৰত্নাৱলী থানলৈ যাওঁ। মাধৱ থানৰ পাছত এতিয়া আমি আহি উপস্থিত হৈছোঁ কামপুৰৰ অন্যতম প্ৰসিদ্ধ থান ৰত্নাৱলী থানত। আৰু এই ৰত্নাৱলী থানলৈ বছৰি হাজাৰ হাজাৰ ভক্তমান ৰাইজৰ আগমন ঘটে। তেনেহ'লে আহকচোন আমি ভিতৰলৈ যাওঁ আৰু জানিবলৈ চেষ্টা কৰোঁ ৰত্নাৱলী থানৰ বিষয়ে কিছু নজনা কথা। শ্ৰী শ্ৰী ৰত্নাৱলী থানখন প্ৰতিষ্ঠা হৈছিল 442 খ্ৰীষ্টাব্দত। ৰত্নাৱলী থানত শ্ৰী শ্ৰী শংকৰদেৱ আৰু মাধৱদেৱে আহি বন্তি প্ৰজ্বলন কৰি এই থানখন প্ৰতিষ্ঠা কৰিছিল বুলি জানিব পৰা যায়। তেনেহ'লে ফ্ৰেণ্ডছ, আশা কৰিলোঁ আপোনালোকে মোৰ এই ভিডিঅ'টো চাই ভাল পালে। আৰু যদি ভাল পালে তেনেহ'লে আপোনালোকে জানেই কি কৰিব লাগে। ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব।